उदांस्रिनि अमृत महोत्सवनि लोब्बाजों सान्तिपुर गोजौ फरायसालियाव ब्लक थाखोनि हेल्थ मेला हाबाफारि खुंदों। चिरां जिल्लानि सिङाव थानाय सान्तिपुर गोजौ फरायसालियाव उदांस्रिनि अमृत महोत्सवनि लोब्बाजों सान्तिपुर गोजौ फरायसालियाव ब्लक थाखोनि हेल्थ मेला हाबाफारि खुंदों। बे हाबाफारियाव गोबां बेरामफोरखौ नायबिजिरनाय जायो। बे हाबाफारिनि गेजेरजों देहानि थाखाय मोजां मैगंफोरखौ जायोब्ला मा भिटामिन आरो मा मुलाम्फा मोननो हायो बेखौबो दिन्थिफुंनाय जायो। बे हाबाफारियाव 31 नं सिडली बियाबनि एमएलए जयन्त बसुमतारिया बाहागो लानानै उदांस्रिनि अमृत महोत्सवनि लोब्बाजों सान्तिपुर गोजौ फरायसालियाव ब्लक थाखोनि हेल्थ मेला हाबाफारि खुंनाय जादों होननानै फोरमायो। आयुष्मान भारत जो भारतवर्षर एक डिपार्टमेंट आछे এই आयुष्मान भारतर এটা निर्देशना आछे जे प्रत्येकटा सब डिविजन बा जिला पर्यायत आमार स्वास्थ्य मेला स्वास्थ्यर এটা एवारनेसर कारणे और रोगीসকলক चिकित्सा दियार कारणे ये स्वास्थ्य मेलाটো करा होइसे। আজি चिरां जिलार मोर समष्टि सिडली समष्टि अंतर्गत এই शांतिपुर हाईस्कुल प्रांगणत এটা हेल्थ मेला करा होइसे और हेल्थ मेलार लगते इयात आमार सोशियल वेलफेयर डिपार्टमेंट आमार चाइल्ड डेभलपमेंट अफिसार जोगेदि आमार पसनर माने एवारनेस এটা ইয়ালে মানে रखा होइसे जार द्वारा आमी गर्भवती महिला तथा लेक्टेटिंग मादार हक এই অৱস্থাত কেনেকুৱা খাদ্য বস্তু খাব লাগে ইয়াৰ এটা প্ৰদৰ্শন ইয়াত কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ এই অঞ্চল আমাৰ ভিতৰুৱা য'ত গাঁওবোৰ আছে য'ত নেকি আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰা আমাৰ শাৰীৰিক সুস্থতাৰ কাৰণে আমাৰ ফেমিলি এণ্ড হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি সুবিধাবোৰ চিকিৎসাৰ সুবিধাবোৰ দিয়া হৈছে সেইবিলাক তেখেতসকল নাজানে বহুতে। ইয়াৰ এটা এৱাৰনেছৰ লগতে ইয়াত মানে স্বাস্থ্য এটা পৰীক্ষা ইয়াত কৰা হৈছে। পৰীক্ষা কৰি ইয়াত ঔষধ পাতিও দিয়া হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ লগে লগে ইয়াত জেনেৰেল মেডিচিনৰ পৰা আৰম্ভ কৰি ইয়াত গাইনকলজি ডক্টৰ ইয়াত আছে, আই স্পেচিয়েলিষ্ট ইয়াতে ৰখা হৈছে, মেলেৰিয়াৰ কাৰণে ইয়াত আছে, যক্ষ্মা ৰোগৰ কাৰণে ইয়াতে ৰখা হৈছে আৰু যিবিলাকে ভেকচিন লোৱা নাছিলে আমাৰ কোভিড-19ৰ সেই ভেকচিনৰ এটা ব্যৱস্থা ইয়াতে কৰা হৈছে। তো মই আশা কৰোঁ যে আজি এই আমাৰ শান্তিপুৰ অঞ্চলৰ বৃহত্তৰ অঞ্চল য'ত নেকি মেডিকেল ফেচিলিটি তেনেকুৱা ইয়ালে নাই, তো এই মেলাটো কৰাৰ পিছত নিশ্চয় এটা সজাগতা আহিব আৰু যিবিলাকে মানে অৰ্থৰ অভাৱত চিকিৎসাৰ কাৰণে দূৰ দূৰণিলৈ যাব পৰা নাছিল আজিৰ এই মেডিকেল কেম্পৰ যোগেদি তেখেতসকল নিশ্চয় সহায়ক হ'ব আৰু তেওঁলোকে সুস্থ এটা স্বাস্থ্য লৈ ভাল এটা সুন্দৰ এটা জীৱন যাপন নিশ্চয় কৰিব পাৰিব। এইটোকে মই আশা ৰাখিছোঁ। মই ধন্যবাদ দিছোঁ আমাৰ চিৰাং জিলাৰ আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ তেখেতলৈ আৰু তেখেতৰ যি টিম আমাৰ ডক্টৰ টিম আছে ইয়াত মেলেৰিয়াৰ ডিপাৰ্টমেণ্টৰ আছে সকলোকে মই আন্তৰিকভাৱে যাচিছোঁ আৰু আমাৰ যি মেডিকেল টিম আছে নাৰ্ছৰ পৰা আৰম্ভ কৰি যি মেডিকেল টিম তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ ছ'চিয়েল ৱেলফেয়াৰ তথা ICDS প্ৰজেক্টৰ আমাৰ যিবিলাক ৱাৰ্কাৰবিলাক আছে বা যিবিলাক অফিচাৰসকল আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজিৰ এই যিটো হেল্থ মেলা হেল্থ কেম্প এই হেল্থ কেম্পটো যাতে সুচাৰুৰূপে সম্পন্ন হওক, আগলৈ আমাৰ চৰকাৰৰ যে সুবিধা এই সুবিধাবোৰ যাতে তেখেতসকলে জ্ঞাত হওক, কাৰণ বহুতেই নাজানে আজি স্বাস্থ্য বিভাগৰ যোগেদি আমাৰ মহিলাসকলক আমাৰ কেঁচুৱাসকলক কি এটা আঁচনিৰ দ্বাৰা লাভান্বিত কৰিবলৈ গৈ আছে সেইখিনিও নাজানে আৰু আজি ইয়াত
হেল্থ মেলাৰ লগে লগে ইয়াত সজাগতা এটা মানে মেল এটা শিবিৰ কৰা হৈছে। ইয়াৰ দ্বাৰা নিশ্চয় চৰকাৰী আঁচনিৰ বিষয়ে আমাৰ জনসাধাৰণে অৱগত হ'ব আৰু ৰাইজে যিমান সজাগ হ'ব ইমানেই আমাৰ নিৰোগী হিচাপে আমি যেনেকৈ স্বাস্থ্যটো যেনেকৈ সম্পত্তি বুলি কোৱা হৈছে স্বাস্থ্যটো, সেই স্বাস্থ্যটো সম্পদটো কেনেকৈ আমি বজাই ৰাখিব পাৰোঁ এইখিনি নিশ্চয় জ্ঞাত হ'ব। বেমাৰীসকলৰ উপস্থিতি আপুনি কেনেকৈ দেখা পালে? মই যোৱা প্ৰায় এমাহ ধৰি ইয়াত মানে বৰষুণ হৈ আছিলে, ধুমুহা বৰষুণ। ইয়াৰ লগতে এতিয়া ৰংজালী বৈশাগু, ৰঙালী বিহু, বিচুৱা আৰু বাহা উৎসৱ চলি আছে। ইয়াৰ কাৰণে হয়তো কিছুমানে সেই নাচ গান বা তেনেকৈ বিহু বা পৰম্পৰাগত যি তেওঁলোকৰ যি আছে সেইটো পালন কৰাৰ কাৰণে কিছুমানে হয়তো জ্ঞাত হ'লেও তেওঁলোকে হয়তো আহিব পৰা নাই। আৰু কিছুমানে আজি বহু মানে দিনৰ পিছত একমাহ পিছত আজি ৰ'দটো ওলাইছে, কাৰণ এমাহটো মানে মেঘেদি ঢাকি ৰখা আছিলে। কিছুমানে হয়তো ধান চান শুকাব পৰা নাছিল। আজি এই এটা সুবিধাটো তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে, এই সুযোগটো ল'ব বিচাৰিছে, যাৰ কাৰণে যেনেকৈ মানে আমাৰ ইয়াত জনসাধাৰণে এই আজিৰ মেলাৰ যোগেদি তেওঁলোকে মেডিকেল এইড বা মেডিকেল ফেচিলিটি তেওঁলোকে গ্ৰহণ কৰিব লাগিছিল, সেইখিনি হয়তো হোৱা নাই। তথাপিতো মই যি দেখিছোঁ যে ইয়াত 6-7জন ডক্তৰ ইয়াত বহি আছে, ৰোগীসকলে আহিখিনি নিজৰ চেকআপ কৰি ওলাই গৈ আছে। তো মই যি ধাৰণা কমচে কম ইয়াত 2-2.5 হাজাৰমান জনসাধাৰণ ইয়াত আহিছে আৰু তেখেতসকলে নিজৰ দেহাৰ মানে চেকআপ কৰি সেইখিনি সুবিধা তেওঁলোকে ল'বলৈ সক্ষম হৈছে। নাই, ভাৰত হ'ল গণতান্ত্ৰিক দেশ আৰু ইয়াত মাল্টি পাৰ্টি ছিষ্টেম আছে। তো মাল্টি পাৰ্টি ছিষ্টেম যদিও হয়, আজি আপ হ'ব পাৰে, কালি বেলেগ এটা পাৰ্টিওতো আহিব পাৰে, তাত এইটোতো বাধাটো দিব নোৱাৰি। তো সেইকাৰণে কোনোবা এটা পাৰ্টীয়ে ইয়াত সোমালে, কোনোবা এটা পাৰ্টীৰ ইয়াত প্ৰৱেশ হ'লেই কোনোবা এটা পাৰ্টীৰ কিবা এটা মানে ক্ষতি হ'ব পাৰে, সেই কথাটো নহয়। কিন্তু কোনটো পাৰ্টীয়ে জনসাধাৰণক কিমানখিনি আশ্বস্ত ল'ব পাৰিছে, জনসাধাৰণে কিমানখিনি তেওঁলোকে বিচৰা ধৰণে মানে কাম কাজবোৰ কৰিব পাৰিছে, ইয়াৰ ওপৰত নিশ্চয় ব্যক্তি কৰিব। সেইকাৰণে মই নাভাবোঁ যে কোনোবা এটা দলটো ক'ৰবাত প্ৰৱেশ কৰিলে কোনোবা এটা পাৰ্টীৰ কিবা এটা হ'ব, UPPৰ কিবা হ'ব, সেইখিনি মই নাভাবোঁ।